কিবা এটা কৰাৰ কথা আছিল। কিবা এটা কৰাৰ কথা আছিল। কৰিব খোজোতেই সেই কিবা এটাৰ সলনি অন্য কিবা এটা কৰা হৈ উঠিল। কৰিব খোজোতেই সেই কিবা এটাৰ সলনি অন্য কিবা এটা হৈ উঠিল। কিবা এটা কৰাৰ কথা আছিল। হাত এখনি মেলি দিয়াৰ কথা আছিল। হাতখনি মেলি দিয়াৰ কথা আছিল। থপিয়াব খোজাৰ কথা আছিল শূন্যতাত পৰিপূৰ্ণ হৈ থকা অলেখ হেঁপাহ। হাতখনি মেলি দিয়া হ'ল। সেই অলেখ হেঁপাহ থপিয়াব খোজোতেই এক অন্য হেঁপাহ আহি হাতখনিত লাগিল। হাতখনি মোৰ মেলি দিয়া আছিল। সাৱটি লোৱাৰ কথা আছিল। সাৱটি লোৱাৰ কথা আছিল এবুকু মৰম, এবুকু প্ৰাৰ্থনা। এটি হাঁহিৰ সফুৰা। সাৱটি ল'ব খোজোতেই বুকুৰ মাজত সোমাই আহিল এটি নিজান নীৰৱ নিতাল নিঃশব্দ ভাৱনা। সাৱটি লোৱাৰ কথা আছিল। সেই ভাৱনাটি এতিয়া বুকুৰ মাজতেই থাকিল।